Hi hello friend, welcome to my YouTube channel Gogoi Vlogs. আৰু আজি মই আপোনালোকৰ আগত মই যিখন গাঁৱত বসবাস কৰোঁ তাৰ কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। বলক তেনেহলে ভিডিওটো আৰম্ভ কৰোঁ। বৰষুণ দি আছে আৰু গাঁৱৰ কিছু দৃশ্য দেখাইছোঁ। এয়া ৰাস্তা পদূলি বৰষুণ দি আছে কাৰণে বহুত বোকা হৈ আছে। ৰাস্তাটো বহুতেই বেয়া, নেৰানেপেৰা বৰষুণৰ ফলত এনেকুৱা হৈছে অৱস্থা। এয়া গাঁৱৰ নামঘৰ হয়, বনাই থকা হৈছে, সম্পূৰ্ণ হোৱাগৈ নাই। এয়া প্ৰাথমিক বিদ্যালয়। এইখন বিদ্যালয়ৰ পৰাই মই মোৰ শিক্ষা আৰম্ভ কৰিছিলোঁ। ইমান ধুনীয়া কৰি ৰাখিছে। আৰু অলপ আগুৱাই যাওঁ আৰু কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিম। আমাৰ গাঁওখনৰ মাজেদি বৈ গৈছে এয়া বিল এখন।